हाय फ्रेंड्स, भोपालीज किचनলৈ সকলোকে মই স্বাগতম জনাইছো। আজি মই নেপালী সকলৰ তিল আৰু মটৰৰ চাটনি ৰেচিপি লৈ আহিছো। আৰু প্ৰথমতে মই এবাটি মটৰ লৈছো। মটৰ এখিনি মই এক ৰাতি তিয়াই লৈছিলো। এটা মই কুকাৰ লৈ লৈছো এখিনি হিজাবলৈ। আৰু মটৰখিনি মই দি দিছো। লগতে ইয়াত মই 1 কাপ পানী দিছো। পানী পৰিমাণটো অলপ মই কম দিছো। মটৰখিনি যাতে ডুব খাই যায় হিমানখিনি পানী দিছো মই। আৰু ইয়াত মই আধা চামুচ নিমখ দিছো। আৰু কুকাৰৰ ঢাকনিখন লগাই দুটা চিটি অহালৈকে মই এখিনি হিজাই লম। এখিনি একেবাৰে গলি যোৱাকৈ হিজাব নালাগে। আৰু এয়া চক এখিনি মোৰ হৈ গ'ল। এখিনি মই কুকাৰৰ পৰা উলিয়াই ললো। এতিয়া এয়া চক এখিনি হিজিছে, কিন্তু একেবাৰে যোনটো মানে গলি যায় হেতু যোৱা নাই। হিজিছে, কিন্তু হাতেৰে যেতিয়া মই দবাইছো হিজি গ'ল। আৰু এখন কেৰাহীত মই ডাঙৰ চামুচে 2 চামুচ মিঠাতেল গৰম কৰি লৈছো। আৰু এটা মিডিয়াম সাইজৰ পিয়াজ মই এনেকৈ মই কাটি লৈছো দীঘলীয়াকৈ। এখিনি ইয়াত মই দি দিছো। আৰু লগতে ইয়াত মই আদা আৰু নহৰু মই খুন্দি লৈছিল তাৰ 1 চামুচ দি দিছো। আৰু লগতে ইয়াত মই শুকান জলকীয়া দুটা এনেকৈ মই সৰু সৰুকৈ মই কাটি দিছো। আৰু এখিনি মই ৰঙচুৱাকৈ ভাজি লম। জুই ফ্লেমটো মই মিডিয়াম ৰাখিছো। এয়া চক এখিনি মই ৰঙচুৱাকৈ ভাজি ললো। এতিয়া মই বইল কৰি থোৱা মটৰখিনি দি দিছো। আৰু এখিনি মই এবাৰ মিক্স কৰি লৈছো। আৰু এতিয়া ইয়াত মই সোৱাদ অনুযায়ী নিমখ দিম। নিমখ ইয়াত মই বইল কৰোতে দিছিলো, সেইকাৰণে এতিয়া মই অলপ ব্যৱহাৰ কৰিছো। আৰু ইয়াত অন্য একো মছলা নিদো, অকল ইয়াত মই অকমান আধা চামুচ মই ৰেড চিলি পাউডাৰ দিছো অকমান টেষ্টৰ কাৰণে। আৰু ইয়াত অন্য একো মছলা ব্যৱহাৰ নকৰো, হালধিও ব্যৱহাৰ নকৰো। আৰু এখিনি মই ভালকৈ মিক্স কৰি লৈছো এতিয়া। আৰু এখিনি তিল হয়, তিলখিনি মই 2 বা 3 মিনিট সময় এখিনি মই ভাজি লৈছিলো। আৰু এটা মিক্সিত এখিনি মই পাউডাৰ বনাই ললো। আৰু এখিনিও মই দি দিছো এতিয়া। আৰু লগতে ইয়াত মই এফাল মই নেমু ৰস দিছো। এয়া চামুচে জুখিলে 3 চামুচ মান হ'ব। আৰু এখিনি মই ভালকৈ মিক্স কৰি লৈছো। আৰু এখিনি মই 2 বা 3 মিনিট সময় হিজাই লম। এয়া চক এখিনি মোৰ হৈ গৈছে। আৰু এখিনি বনাবলৈ একেবাৰে সহজ হয়। আৰু এয়া চক খুবেই ধুনীয়া হৈছে দেখিবলৈও। আপোনালোকে এনেকৈ নিশ্চয় ট্ৰাই কৰি চাবচোন, খাবলৈ খুবেই টেষ্টি হয়। এটো ভাতৰ লগত বা ৰুটিৰ লগতো খাব পাৰে। আৰু কেনেকুৱা পালে জনাব মোৰ ভিডিঅটো চাই কমেন্টত।